Hello everyone, welcome back to my channel. আজি মই বনাবলৈ ওলাইছো ভাত কেৰেলাৰ এটা পুৰৰ ৰেচিপি। আপোনালোকে বাৰু ভাত কেৰেলাৰ পুৰ খাই পাইছানে? যি সকলে নাই খাই পোৱা মই বনোৱা ধৰণে এবাৰ বনাই চাব। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাব। গতিকে আহকচোন মইনো এই ভাত কেৰেলাৰ পুৰটো কেনেদৰে বনাইছো চাওঁচোন আহক। মই প্ৰথমতে 4টা ভাত কেৰেলা লগতে এটা আলু লৈ লৈছো। তাৰ পিছত এইখিনি গুটেইখিনি কুকাৰত অকণমান সময়ৰ বাবে বইল কৰি ল'ব লাগিব। এতিয়া মই অলপ সময়ৰ বাবে এই ভাত কেৰেলাখিনি লগতে আলুটো মই বইল কৰি লৈছোঁ। বেছি বইল কৰিব নালাগে, ভাত কেৰেলাখিনি এনেদৰে অকণমান বইল কৰিলেই হৈ যাব। তাৰ পিছত আমি ইয়াৰে গুটিখিনি উলিয়াই ল'ব লাগিব। বইল কৰা আলুখিনি এনেদৰে অলপমান পিটিকি লৈছোঁ। ভাত কেৰেলাৰ পুৰখিনি বনাবৰ বাবে মই এইখিনি অলপ মছলা লৈ লৈছোঁ। মই লৈছোঁ এটা মিডিয়াম আকাৰৰ পিঁয়াজ, 3টামান জলকীয়া, অলপ নহৰু আৰু আদা। লগতে মই লৈছোঁ কেইটামান কেঁচা বাদাম। যদি পুৰখিনিত কেঁচা বাদাম দি পেলাই বনাই বহুত ভাল লাগে খাবলৈ। গতিকে আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব। এতিয়া বইল কৰি লোৱা ভাত কেৰেলাখিনিৰ পৰা ভিতৰৰ গুটিখিনি এনেদৰে চামুচ এখনৰ সহায়েৰে উলিয়াই ল'ব। আমি এইখিনি যেতিয়া ষ্টাফটো বনাওঁ তেতিয়া এনেকৈ ভাজিব লাগিব। গতিকে গোটেইখিনি ভাত কেৰেলাৰ গুটিখিনি এনেদৰে আঁতৰাই ল'ব। গোটেইখিনি এনেদৰে কৰি লৈছোঁ। এতিয়া ভাত কেৰেলাৰ গুটিখিনি অকণমান ভাঙি পেলাই আলু আৰু আমি যে বনাই ৰাখিছিলোঁ সেই বাদামৰ পেষ্টখিনিৰ সৈতে অকণমান তেলত ফ্ৰাই কৰি ল'ব লাগিব। এনেদৰে গোটেইখিনি বস্তু অলপ তেলত ভাজি ল'ব। আমি ইয়াতে দিছোঁ অকণমান হালধি, অলপমান নিমখ, অলপমান জলকীয়া গুড়ি আৰু লগতে অলপমান দিছোঁ জিৰা ধনিয়াৰ গুড়ি। এইখিনি গোটেইখিনি মিলাই ভালদৰে অলপমান লৰাই ল'ব। এয়া লাহেকৈ হৈ গৈছে আৰু অলপমান শুকোৱা যেন হ'লে নমাই দিব পাৰিব। এইপিনে মই এটা বাটিত লৈছোঁ অলপমান বেচন, লগতে অলপ লৈছোঁ পিঠাগুড়ি, অকণমান হালধি আৰু সোৱাদমতে নিমখ। অলপমান পানীৰে সৈতে এইখিনি এটা গাঢ় মিশ্ৰণ এটা তৈয়াৰ কৰিব লাগিব, যাতে বেছি পনীয়াও নহয়। আমি এনেদৰে অকণমান লৈ লৈছোঁ। এয়া চাওক। এতিয়া ভাত কেৰেলাখিনি ঠাণ্ডা হোৱাৰ পিছত আমি যিখিনি মিশ্ৰণ প্ৰস্তুত কৰি ৰাখিছিলোঁ সেইখিনি চামুচ এখনৰ সহায়েৰে ভাত কেৰেলাখিনিৰ ভিতৰত এনেদৰে দি যাব। অকণমান ওপৰলৈকে দিব। এয়া দেখিছেনে? মই এনেকৈ এটা এটাকৈ দি গৈছোঁ। গোটেইখিনিয়ে মই এনেদৰে কৰি লৈছোঁ। এয়া চাওক। এইপিনে মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তাৰ পিছত ভাত কেৰেলাৰ পুৰকেইটা এই বেচনৰ ঘোলখিনিত ডিপ কৰি পেলাই এটা এটাকৈ ফ্ৰাই কৰি ল'ব। চাওক, মই এনেদৰে কৰিছোঁ। এনেকৈ গৰম তেলত ভাজি ল'ব গোটেইখিনি। এয়া আমাৰ টেষ্টি ভাত কেৰেলাৰ পুৰ ৰেডি হৈ গৈছে। আপোনালোকেও এনেদৰে বনাই চাব আৰু বনাই কেনেকুৱা পালে জনাব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন।